জিদা অফিচিয়েল ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আজি এইটো এটা সন্ধিয়াৰ টাইম আৰু আমাৰ গাঁওখনৰ বান পৰিস্থিতিৰ লগতে এখন সোণালী বিলৰ বিষয়ে আপোনালোকক দেখাম, যিখন বিল আপোনালোকে আগত হয়তো কেতিয়াও দেখা নাই বা এইখনক যে সোণালী বিল বুলি কিয় জনা যায় সেইটো বিষয়ে হয়তো আপোনালোকে নাজানে। তো আজিৰ ভিডিঅ'খনত সেই সোণালী বিলখনৰ বিষয়ে আপোনালোকক দেখাম। তো প্ৰথমতে বলক সোণালী বিল আচলতে কোনটো হয় আৰু কেনেকুৱা সোণালী বিলটো হয় সেই দৃশ্যটো আপোনালোকক দেখাই লওঁ। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো ফ্ৰেণ্ডছ, এতিয়া ক'ব বিচাৰিছিলোঁ যে এই বিলটো কিয় মানে সোণালী বিল বুলি কোৱা হয়। সোণালী বিল বুলি এইটো কাৰণেই কোৱা হয় বিকজ আমাৰ ককা আইতাহঁতে কয়, যেতিয়া আগতে সিহঁতৰ জামানা যেতিয়া আছিলে তেতিয়া এইখন বিলত বোলে বিভিন্ন ধৰণৰ মানে সোণৰ বস্তুবিলাক দেখা পাইছিলে। ঢেঁকী, তাৰপিছত কলহ, এইবিলাক বোলে দেখা পাইছিল, কিন্তু কিমান সত্যটো আমি নাজানো বিকজ আমি দেখা নাই, সিহঁতে দেখিছে। সেইটো কাৰণে সিহঁতে কোৱা গল্পবিলাকহে আমি শুনিছোঁ। তো যিয়ে নহওক, তো সোণৰ বস্তু দেখা পোৱাৰ কাৰণে ইয়াক সোণালী বিল বুলি কোৱা হয়। তো ভিউৱাৰ্ছ, আৰু এটা বস্তু আপোনালোকক দেখাওঁ যে সন্ধিয়াৰ টাইমত এইফালৰ পৰিৱেশটো চাবলৈ কিমান ধুনীয়া লাগিছে। লগত মোৰ ভণ্টিও আছিলে। আমি একেলগে পানী চাম বুলি আহিছিলোঁ, কিন্তু সোণালী বিলখন আপোনালোকক দেখালোঁ। লগতে আৰু এটা বস্তু চাওকচোন, এইফালৰ বেকগ্ৰাউণ্ডৰ দৃশ্যটো কিমান ধুনীয়া দেখিবৰ কাৰণে। যিহেতু এতিয়া সন্ধিয়া হৈছে, সেইটো কাৰণে ভিডিঅ'টো ভালকৈ ক্লিয়াৰ হোৱা নাই, কিন্তু তথাপিও আপোনালোকক দেখাইছোঁ এইফালৰ দৃশ্যটো। জাষ্ট বেলি মাৰ গৈছেহে আৰু দেখাইছোঁ। চাওক, চাৰিওফালে কেৱল পানী আৰু পানী, মানুহৰ ঘৰত পানী উঠিছে। ইয়াতে এখন ঘৰ আছিলে, এইটো বেকগ্ৰাউণ্ডত থকা ঘৰটো, সিহঁতৰ ঘৰত প্ৰায় পানী উঠিছে বুলি ক'ব পাৰোঁ। আৰু ইফালে কেৱল পানী আৰু পানী। তো এতিয়া আমি ঘৰলৈ গৈ আছোঁ। আৰু লগতে আৰু এটা বস্তু চাওক, বিলখনৰ দুয়োটা পাৰেৰে ৰাস্তা বনোৱা আছে, এনেকুৱা সৰু সৰু ৰাস্তা বনোৱা আছে। এতিয়া পানীৰ কাৰণে হয়তো মানে বেছি খোজকাঢ়িব পৰা নাই, কিন্তু এনে মৰ্ণিং ৱাকৰ কাৰণে বা ৰানিং কৰিবৰ কাৰণে বহুত ধুনীয়া পৰিৱেশ থাকে। আৰু মৰ্ণিং ৱাক কৰিবৰ কাৰণে আমি প্ৰায়ে আহোঁ, কিন্তু আজি ভাবিলোঁ যে ভিডিঅ'টোৰ জৰিয়তে আপোনালোককো দেখাওঁ নিউ প্লেচটো। আৰু প্লেচটোৰ লোকেশ্যন হ'ল নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত কাৱৈমাৰী। ইয়াক বেছিকৈ বিলপাৰ বুলিয়ে কয়, কিন্তু এইখন বিলটোক সোণালী বিল বুলিয়ে কয়। এতিয়া আমি ঘৰলৈ উভতিছোঁ, লগতে আপোনালোকৰ বান পৰিস্থিতিও দেখাইছোঁ। মানুহৰ ঘৰত বেছিকৈ উঠা নাই বাৰু। অইন বছৰ বহুত পানী হয়, কিন্তু এইবাৰ অলপ কম হৈছে। এইবাৰ নেজানো আৰু আমাৰ লাইফটোৱে ভাল নেকি মানে এইবাৰ গোটেই সময়ত বহুত বেছি বানপানী হোৱাৰ পিছতো আমাৰ এইখন অঞ্চলত কম পানী হৈছে। তো ফ্ৰেণ্ডছ, এইটো আমি যোৱা ৰাস্তাটোতো পানী উঠি গ'ল। পানীয়েদি পাৰ হৈ যাব লাগিব। বাৰু পাৰ হৈছোঁ, নপৰিলেই হ'ল আৰু। তো ফ্ৰেণ্ডছ, এয়া আছিলে মেইন বানপানী থকা এৰিয়াটো। এইফালে প্ৰায় পৰিস্থিতি ইমানো বেয়া নহয়, মানুহৰ ঘৰত উঠা নাই বাৰু। ৰাস্তাখনত প্ৰায় উঠিছে, আৰু যদি আৰু অলপ বৰষুণ হয় তেতিয়াহ'লে ৰাস্তাৰ ওপৰতো পানী উঠাটো খাটাং। আৰু আশা কৰোঁ নুঠক, বিকজ যদি ৰাস্তাত পানী উঠে আৰু তেতিয়াহ'লে স্কুল কলেজলৈ যাবৰ কাৰণে আমাৰ বহুত বেছি প্ৰব্লেম হ'ব। সেইটো কাৰণে চাওক, আৰু আপোনালোকক দেখাইছোঁ ইহঁতৰ ঘৰতো পানী প্ৰায় উঠিছেই। আৰু লগতে এইফালেতো কেৱল পানী আৰু পানী। যিহেতু সন্ধিয়াৰ টাইম, সেইটো কাৰণে প্ৰায় সন্ধিয়া হৈছে, কাল সন্ধিয়া হৈছে, সেইটো কাৰণে ভিডিঅ'টো বহুত বেছি স্পষ্ট হোৱা নাই। তথাপিও যিমান পাৰিছোঁ আৰু আপোনালোকক দেখাইছোঁ। এইফালে কেৱল পানী আৰু পানীয়ে দেখা যায়, যেন কিবা নদীহেন হৈ গৈছে তেনেকুৱা দেখায়। আৰু
তথাপি উপায় নাই আৰু ফলে সব পানী আৰু পানী Thanks for watching my videos. যদি ভিডিওটো ভাল লাগিছে তেতিয়াহলে লাইক শেয়াৰ আৰু কমেন্ট কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে লাইক আৰু শেয়াৰ কৰি অলপ মৰম ভাল পোৱা দিব বাই আজিলৈ থাকিল থ্যাংক ইউ